বাৰু ভালে ভালে হৈ গ'ল কিন্তু বিয়াৰ পিছত ইমান কাম ওলাই ৰাম কৃষ্ণ মোৰ কাম কৰি কৰি কঁকাল বিষাই গৈছে ৰাতিপুৱাৰ পৰা কামেই কৰি আছো নহয় মানুহটো ৰাতিপুৱাই বেটাটোক লৈ ওলাই গ'ল এতিয়া মই অকলে অকলে ঘৰত কাম কৰি থাক আৰু উপায় নাইকিয়া হৈ গৈছে আৰু আইও কঁকালটো বৰকে ধৰিছে জলদি জলদি চোতালটো সাৰি লওঁ তাৰপিছতে ভাতটো বনাম আৰু গৰমে গৰমে ভাতটো খাই মেলি ভিতৰৰ বিছনাবোৰ চাপাই নাই নহয় ভিতৰৰ কামবোৰ কৰিবগে লাগিব ভনীৰ বিয়া গীতবোৰ নিয়া নাই নহয় সেইবোৰ চিজিল লগাবগে লাগিব মানুহটোক ক'লো বোলো মোক ৰাতিপুৱা কামত অলপ হেল্প কৰি দিবিচোন নাই এইবোৰ ধান্দা নাই বেটাটোক লৈ কেনিনো ওলাই গ'ল আৰু চামেলি আৰে ফুলেশ্বৰী দিদি তুমি এটা কাক বকি আছো নাই মোৰ মতাটোক ৰাতিপুৱা বোলো কামত অলপ হেল্প কৰি দিবিচোন বিয়া পিছদিনাখনি কিমান কাম ওলাই আৰু জানেইচোন দিদি মানুহটো ক'তনো গ'ল আৰু ৰাতিপুৱাতে ওলাই গৈছে বেটাটোক লৈ তোৰ মানুহটো আৰু তোৰ ল'ৰাটোকে মই ভবেনা ঘৰ লিচু গছজোপা তলত দেখি থৈ আহিছো আৰে ৰাতিপুৱা লোকৰ লিচু বাৰীৰ তলত কি কৰি আছে জানেনে দিদি মোৰ ৰাতিপুৱা এইবোৰ ক্ষেত্ৰতে পুৰা মাথাটো বেয়া হৈ যায় আকৌ চকচোন বাৰু দিদি লোকৰ বাৰীৰ তলত কি কৰি থাকিবগে বাৰু ৰাতিপুৱাই হেৰো হ'বচোন তই ইমান চিঞৰ-বাখৰনো কেলে কৰিছ সেই ল'ৰাটোৱে চাগে লিচু খাম বুলি ক'লে তাকে পাৰি দিবলৈ গৈছে আকৌ বতৰ ফল বতৰত খাব লাগে বুজিছ হ'লে আৰু ৰাতিপুৱাই লোকৰ ঘৰত ঘূৰি ফুৰে নেকি মানুহে ৰাতিপুৱাই ঘৰ দুৱাৰ চাফা কৰে বহুত কিবা কিবি কাম থাকে লোকৰ ঘৰে ঘূৰি ফুৰে নেকি মোকে এতিয়া হেল্প কৰি দিব পাৰে সেই লোকৰ ঘৰৰ বাৰীৰ তলত কি কৰি আছে কি দৰকাৰ তাৰ যাবলৈ তাহাঁতৰ ঘৰ চোতাল সাৰিব বাৰী চোতাল সাৰিব সেইবোৰত আগাপিটা কৰি থাকে কিনি কথাটো মোৰহে গাত লাগিছেচোন চামেলিয়ে বাৰী চোতাল সাৰি আছে মই আহি সোমাই দিছোহি হ'ব দে চামেলি ৰাতিপুৱাৰ পৰা খং নকৰিবিচোন তোক হাঁহি থাকিলেহে ভাল লাগে পাই ঐ মই আহোঁ তেন্তে দে তই কাম কৰ দিদি ৰ'ব চাহ খাই যাব ৰ'ব ময়ো চাহ খোৱা নাই দুজনীয়ে খাম ৰ'ব নাই মই নাখাওঁ চাহ এতিয়া মই মৰ্ণিং ৱাক কৰিবলৈ গৈছিলোঁ মৰ্ণিং ৱাক কৰিবলৈ যাওঁতে মিনতীক লগ পালোঁ মিনতীয়ে বোলে মানুহক পঠিয়াই দিবলৈ কৈছে তহঁতৰ ঘৰত আছে বোলে মই সেইটোকে ক'বলৈহে সোমালোঁ মানুহ আমাৰ ঘৰত নাই নহয় মানুহ ৰাতিয়ে গ'লগে মিনতী ঘৰত কিন্তু কাৰ লগত গ'ল সেইটোহে গম নাপালোঁ সেই ফুচুহঁতৰ লগতে গ'লগে চাগে মোক মানে মিনতীয়ে মিছা কথাহে ক'লে মিনতীক গম পোৱা নাই কিজানি তাই গৈ পেলাই শুই আছেগৈ ৰুমত মানুহবোৰো চব ভাগে ভাগে গৈছে নহয় মিনতী দিদিহঁত গৈছে 10:30 নে 11টামান বজাত আমাৰ চুনুহঁত কিজানি 12টামান বজাত গৈ পেলাই ৰুমত শুই আছেগৈ গম নাপালে চাগে হ'ব পাৰে ৰ'ব চাহটো খাই যাব ৰ'ব ভিতৰতে বহগে যাওক মই চোতালখন অকণমান সাৰছে আৰু সাৰি ল'ম চোতালটো সাৰি আৰু গাটো হতকে ধুই ল'ম আৰু মই গৈ আছোঁ বলক হ'ব তেন্তে চাহ খোৱা যদি মই বহোঁগে আৰু আমাৰ কি গিফ্ট পালে দেখাবি আকৌ ফুলমতীয়েনো কি গিফ্ট পালে দেখাবিচোন অ'কে দেখাম বাৰু বহকগেচোন আপুনি মই ভিতৰতে বহোঁগে দেই ভিতৰতে বহকগে যাওক দুই এটা মানুহ আহি থাকিলে ভাল লাগে পাই ঘৰখন গমগমীয়া লাগি থাকে তাতে ভনীজনীও এতিয়া বিয়া হৈ গ'ল মোৰ যে আৰু অকলশৰীয়া লাগিব দেই বেটাটো স্কুল যাবগে মানুহটো কাম কৰিবলৈ যাব মিনতী দিদি ঘৰততো সদায় কাম নাথাকে কেতিয়াবা কাম থাকিলে আৰু দেৰি হয় আৰু তাতে টাইমটো পাছ হৈ যায় আৰু এতিয়া আৰু ঘৰখনত অকলে থাকিবলৈ বৰিং লাগি যাব পাই ফুলমতী বিয়া ঘৰত দেখিল না ছোৱালী হোৱাও বোৱাৰীবোৰ কি ধুনীয়া ফিগাৰ তুমি অকল আজি কৰিলে নহ'ব সদায় কৰিব লাগিব মা সদায় কৰিম তই কৰ মা এক্সাৰচাইজ কৰিছা এক্সাৰচাইজ কৰিছো পাই মা ডাঙৰ বা ক'লে গ'ল ন ৰাতিপুৱা পৰা মেম বিচাৰি পোৱা নাই ডাঙৰ বাইৰে বিয়া ঘৰতে থাকি আহিলে যাচোন ফুটো মাত দেগে যা সোনকালে আহিবলৈ কগে ফুলেশ্বৰীক লগ পাই পেলাই কৈ পঠিয়াইছিলোঁ কৈ দিবিগেচোন বুলি জানো নকলেগে নেকি ইমান দেৰি পোৱাহিয়ে নাইচোন বাইৰে ফুচু মানুহ বা কান্দিলে ময়ো যাম ব'ল মই নোৱাৰো দে বাটোক মই ডাবুল গঠিব নোৱাৰো
তই বেলেগকে যাবি মই চাইকেলত যাম এনা মই আহিলো দে ওৱা দণ্ডটো চা গলগে ও মা চোৱাকো গলগে মই যাম বুলি কৈছিলো তই যাব নালাগে তই সেই কিতাপখনকে মেলগে যাচোন কিনো পাই অকল কিতাপ কৈ থাকা পাই পঢ়িলো নহয় ৰাতিপুৱা দে পঢ়া বুলি ক'লে যে ইমান বেয়া পায় অ' ল'ৰা ছোৱালীকেইটাই অ' চামেল দিদি আৰে পুচুক অ' চামেল দিদি আমাৰ সেই ডাঙৰ বাক মায়ে সোনকালে মাতিছে বুলি কৈ দিবাচোন আৰে বাবা মানুহ আমাৰ ঘৰত নাই নহয় কেলে কালি ৰাতি ঘৰত যোৱা নাই নেকি এনেই ধেমালি কৰি নাথাকিবা দেই চামেল দিদি ৰাতিপুৱা আমাৰ মা বেয়া খং উঠিছে আকৌ বাৰ ওপৰত সোনকালে বাক পঠিয়াই দিবলৈ কৈছে ঘৰত কাম আছে বোলে আৰে বাবা মই হসা কৈছো মোৰ ঘৰত তহঁতৰ বাইৰে নাই ধেমালি কৰি নাথাকিবা অ' ডাঙৰ বা তোক মায়ে সোনকালে মাতিছে দে যাবি সোনকালে ডাঙৰ বা শুনিছনে মানুহ নাই অ' আমাৰ ঘৰত ক'লে বুজি নাপাওঁ ধৈৰ্য ঘৰত গৈছে চাগে ঘৰত নাই যদি কালি ধৈৰ্য ঘৰত থাকি দিলে চাগে যা তালৈকে যা অ' তুমি সঁচাই কৈছা নেকি আমাৰ বা সঁচাকৈ ইয়াত নাই নি ধৈৰ্য খোৱা ঘৰতো নাই মই এতিয়া ধৈৰ্য খোৱা ঘৰ ফালেদিহে আহিছো মাক খবৰটো দিওঁগে সোনকালে আমাৰ বা হেৰালে বুলি আৰে বাবা মানুহ সঁচাকে গাই ফুল নেকি আৰে বাবা কাৰোবাৰ ঘৰত গৈছে চাগে সিহঁতি গম পোৱা নাই কালি চাগে লগৰ ছোৱালী ঘৰত থাকি দিলে কোনোবা লগৰ ছোৱালী ঘৰত খা বাপেকে বিয়াৰ দিনা আলহী থাকিবলৈ ৰুম এটা দিছিলোঁ নহয় এক্সট্ৰাকে গেষ্ট ৰুম সেইটো চাফা কৰিবলৈ আছে যাওঁ সোনকালে চাফা কৰোঁগে পাই বৰ লেতেৰা হৈ থাকিব পাৰে ৰাম ৰাম গেষ্ট ৰুমটো অৱস্থা চাচোন বাৰু আজি এইটো চাফা কৰোঁতে মোৰ 12 বাজি যাব গম পাই গ'লো আৰু কাগজখন কিহৰ হ'ব পাৰে আমাৰ বেটাই কেনেবাকে কিতাপ চিতাপ ফালিলে নি বাৰু বহি চহি ফালি ইয়াত পেলাই থৈছে নেকি বাৰু আখৰ কিতাপটো আমাৰ বেটাৰ আখৰ কিতাপ নহয় মই বেটাৰ আখৰ কিতাপ অকণমান ধৰিব পাৰোঁ এইটো কাৰ আখৰ হ'ব পাৰে কিহৰ কাগজ হ'ব পাৰে কি হ'ব পাৰে এইটো কেনেবাকে চিঠি হয় নেকি বাৰু আৰে বাবা এইটো চিঠিয়ে হয় যেন পাইছোঁ ৰাম মোৰ দেখোন ভয় লাগিছে কিবা লিখা আছে জানো ইয়াত ভালকে পঢ়িবও নাজানো নহয় মানুহৰ আগত মই ফিঠে মাৰি থাকো আমুক ক্লাছ পঢ়িলোঁ তামুক ক্লাছ পঢ়িলোঁ বুলি মইতো কখকেইটা শিকিয়ে স্কুল বাদ দিলোঁ এতিয়া স্কুল যোৱা হ'লে আজি মই এইটো ধুনীয়াকৈ পঢ়িব পাৰিলোঁহেঁতেন নহয় চিঠিখন আগতে স্কুলত কখকেইটা নোৱাৰাৰ কাৰণে মাষ্টৰে যিহে মাৰে নগ'লোঁ সেইকাৰণে স্কুল এতিয়া এই চিঠিখন কাক পঢ়িবলৈ দিয়া যায় মিনাতী দিদিকে দি দিওঁগৈ আৰু কিবা লিখা আছে বেলেগক দিলে আকৌ বেলেগে লিখা থাকিব কিবা এটা কৈ দিব কিবা এটা মিনতি দিদিকে দিওঁগে মিনতি দিদি বিশ্বাস কৰিব পাৰি আৰু মিনতি দিদি আগত লাজো নালাগে মোৰ নাই পঢ়া নুশুনা বুলি ক'বলৈ মা মই ধৈৰ্য খোৱা হ'লে আকৌ এবাৰ গৈও চালোঁ তাতো নাই চামেল দিদিয়েতো মিছা কথা নকয় তাত নাই বুলি কৈছে সঁচাকে কৈছে শুনতে সঁচাকে চবতে চালিনে মা মই চবতে চাইছোঁ একদম মানে এফালৰ পৰা চবৰ ঘৰতে সুধিও আহিছোঁ মোৰ ল'ৰাজনী কেনি গ'ল মা ৰ'বা ধৈৰ্য ধৰা মই দেউতালৈ ফোন কৰোঁ ৰ'বা ফোন কৰ বাপেলে ফোন কৰ সোনকালে পুলিচত দিবগে লাগিব ডাঙৰ ছোৱালীজনী কি হ'ল মা ক'লে গ'ল কোনোবাই কিডনেপ কৰিলে যেনে পাইছোঁ মা মই বা লগৰ ছোৱালী গোটেইকেইজনী ঘৰত চালোঁ নাই ক'তবা সোনকালে বাপেলে ফোন কৰ ৰ'বা মই ফোন কৰিছোঁ ৰ'বা মা মোৰ চেপেটা ভাইটিলৈ চিন্তাহে হৈছে তাক যে হোষ্টেলত দি থৈছাহে হয় হোষ্টেলৰ পৰা যদি কোনোবাই কিডনেপ কৰি দিয়ে এজনী বৰ কিবা কিবি কথাবোৰ কৈ থাকো দেই যা ভিতৰলৈ যা মোৰ চপাটো ক'লে গ'ল ল'ৰাজনী কালিলৈকে আছিলে নহয় ক'লে গ'ল বন্ধুসকল দেখিলে নহয় বিয়া এখন হৈ গৈছিলেহে ভালে আমাৰ এজনী ডাঙৰজনী হেৰালে কিনো হ'ল এজনী ক'লেনো গ'ল কোনেনো গাইব কৰিলে আমি অনুসন্ধান চলাম এতিয়া আপোনালোকে যদি জানিব বিচাৰে তাই ক'লে গ'ল কোনে গাইব কৰিলে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ ইয়াৰ পিছত ভিডিঅ'টো চাবলৈ হ'লে আৰু আজি এই ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট এটা কৰি জনাই দিব দেই আৰু লাইক কৰিব শ্বেয়াৰ কৰিবচোন প্লিজ আজিলৈ আহোঁ আমাৰ ডাঙৰজনীক বিচাৰোঁগৈ দেই বাই